আপোনাৰ মোৰ সকলোৰে এটা নেচাৰ হৈ গৈছে। আমি জীৱনটোক লৈ আমি হীনমন্যতাত ভুগোঁ। আমি কি কৰিলোঁ, কিহৰ ভুলত আমি জীৱনটোত পাব লগা বস্তুখিনি নাপাওঁ, নাপালোঁ। আমি এটা ঘৰৰ এটা চুকত বহি, কোনোবা এটা কোণত বহি আমি অতীতত কৰা ভুলবোৰ আমি শুধৰাব চেষ্টা কৰোঁ। হয়, যদি আপোনাৰ জীৱনতো এনেকুৱা হৈছে যে আপুনি উচ্চ শিক্ষিত, ভাল ডিগ্ৰীধাৰী হৈও এটা ভাল ছাৰ্ভিচ পোৱা নাই, আপুনি মনে বিচৰা এটা জব পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত জৰুৰী। ভিডিঅ'টো শেষলৈ চাব। গতিকে আপুনি খুব ভালদৰে লেখা পঢ়া কৰিল, ভাল ৰিজাল্ট কৰিল, আপুনি কিবা এটা কাৰণত আপুনি ছাৰ্ভিচ গভৰ্ণমেণ্ট জব এটা এতিয়ালৈকে পোৱা নাই, আৰু আপুনি প্ৰত্যেকটো দিনেই আপুনি অতিবাহিত কৰি আছে চিন্তাত যে মই গভৰ্ণমেণ্ট জব কেতিয়া পাম। তাক লৈ আপুনি চিন্তিত হৈ আপুনি এতিয়া আপুনি এই টাইমত বৰ্তমান কৰিব লগাত যিখিনি কৰিব লাগে আপুনি সেইখিনি নকৰি আপুনি চিন্তাত ভুগি আছে, অ'ত বাগৰি আছে, অ'ত ঘূৰি আছে, আপুনি ছাৰ্ভিচ বিচাৰি। হয়, প্ৰত্যেকৰে জীৱনতে এনেকুৱা হয়। এটা সময় আহে যে লেখা পঢ়া হোৱাৰ পিছত আপুনি চৰকাৰী ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, আপুনি কৰিও আছে ভালদৰে, কিন্তু হঠাৎ আপুনি ৰিজাল্ট ওলাল যে আপোনাৰ লগৰকেইটাই ছাৰ্ভিচ পাই গ'ল, ভাল জব পাই গ'ল, চাকৰি পাই গ'ল, আপুনি পোৱা নাই। তেতিয়া আপোনাৰ মনত দুখ লাগে, মোৰো লাগে, আপোনাৰ প্ৰত্যেকৰে লাগে এইটো। কিন্তু তাৰপিছত আপুনি কি কৰে? খুব হীনমন্যতাত ভুগে, খুব মানসিক এটা টেনশ্যনত ভুগে। আপুনি মানসিক টেনশ্যনত ভুগি আপুনি দিনবোৰ পাৰ কৰি থাকে। গতিকে এইটো খুব এটা বেয়া নেচাৰ। গতিকে পৰিস্থিতি এনেকুৱা এটা বস্তু য'ত আপুনি পৰিস্থিতিৰ লগত খাপ খুৱাই চলিব চেষ্টা কৰক। পৰিস্থিতি একদিন এতিয়া সময় যদি বিফল হৈ আছে, আপুনি পৰিস্থিতিৰ লগত আপুনি যাওক, পৰিস্থিতিয়ে য'ত লৈ যায় পৰিস্থিতিৰ লগত খাপ খুৱাই চলি থাকক। পৰিস্থিতি যেতিয়া ভাগৰি পৰিব, তেতিয়া আপোনাক নিজে ক'ব যে মই আৰু চলিব নোৱাৰোঁ, তুমি তোমাৰ মতে চলা। গতিকে এনেকুৱা এটা জীৱনত এটা পজিটিভিটি লৈ লওক যে পৰিস্থিতি আজি বেয়া হৈ থাক, একো নহয়, চলি যাবই, দিন গ'লে ৰাতি হয়। গতিকে পৰিস্থিতিটোৰ লগত আপুনি খাপ খুৱাই চলি যাওক। পৰিস্থিতিয়ে এদিন হাইৰ মানি যাব আপোনাৰ। আপুনি যদি নিজকে শক্তিশালী বুলি ভাবি আছে, কিহৰ কাৰণে? যে মই বেলেগক মাৰি, বেলেগক ঠগি, বেলেগক মাৰি যদি আপুনি শক্তিশালী বুলি ভাবি আছে, একদম মিছা কথা। আপুনি সেইজনেই শক্তিশালী যিজনে বেলেগক ক্ষমা কৰি দিব পাৰে, যিজনে সহ্য কৰিব পাৰে, সেইজনে পৃথিৱীত শক্তিশালী মানুহ, যিজনে পৰিস্থিতিৰ লগত চলি সফল হ'ব পাৰে। গতিকে যদি আপুনি আৰ্টছত পঢ়ে, কোনোবা আপোনাৰ লগত ছায়েন্সত পঢ়ে, আপোনাক ইগন'ৰ কৰে, আপুনি ইগন'ৰ কৰক, আপোনাৰ একো নাই। যদি সি UPSC বা APSC ভাৰতৰ ডাঙৰ পৰীক্ষা দিব লগা হয়, আপোনাৰ কিতাপ কেইখনে পঢ়িব লাগিব। কিন্তু ইণ্ডিয়ান হিষ্টৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, ছায়েন্সৰ কোনো তাতে ভেলু নাই। ছায়েন্সৰ ভেলু ক'ত থাকিল তেনেহ'লে? আপুনি উচ্চ ডিগ্ৰীধাৰী বুলি আপুনি ছায়েন্সত পঢ়ে বুলি আপুনি ইগন'ৰ কৰে, আপোনাক তাৰ ভেলু কি থাকিল? লাষ্টত আহি মেথাৰ আপোনাৰে ভাল এটা ছাৰ্ভিচ, ডাঙৰ পজিশ্যন এটা পাব লাগিলে আপোনাৰ আৰ্টছৰ কিতাপখিনিয়ে পঢ়িব লাগিব। গতিকে টেনশ্যন একো জীৱনত ল'ব নালাগে। টেনশ্যনটো আপুনি বাহিৰত থৈ দিয়ক, খালি পৰিস্থিতিৰ লগত চলি যাওক। পৰিস্থিতি যেনেকৈ চলাই থাকক, কিন্তু পৰিস্থিতি এদিন হাইৰ মানি যাব আপোনাৰ ওচৰত। গতিকে সেনেকুৱা এটা মটিভেটেড লৈ আপুনি যদি বিফল হৈ আছে এতিয়াও, মোৰ দৰে বা আপোনাৰ দৰে কোনোবাই আছে বিফল হয়, গতিকে নিগেটিভিটিটো মনত নানিব, পৰিস্থিতিৰ লগত খাপ খুৱাই কাম কৰক। এদিন বেয়া পাব, দুদিন বেয়া পাব। আপুনি উচ্চ শিক্ষিত, যিহেতু লেখা পঢ়া কৰিছে, আপোনাক আৰু কাম কৰিব লাজ লাগে। চৰকাৰী ছাৰ্ভিচৰ বাহিৰে একো কৰিব বা নোৱাৰোঁ বা নৰিম কিজানি আপুনি লাজ কৰি আছে। আপুনি এসপ্তাহ কৰি চাওক, আপোনাৰ হেবিট হৈ যাব, আপোনাক বেয়া পোৱা মানুহকেইটাও ভাল পোৱা হৈ যাব। কাৰণটো হ'ল এনেই থাকিলে, আপুনি যদি ঘৰত বহি আছে, আপোনাক সমালোচনা কৰা মানুহ বহুত ওলাব, গম পাইছেনে? আপুনি কিবা ভাল কাম আপুনি ভাবিব, যেতিয়া আপোনাক মানুহে সমালোচনা কৰিব, কিবা এটা কামত আপুনি হাত দিছে, যেতিয়া মানুহে সমালোচনা কৰিব, তেতিয়া আপুনি ভাবিব যে জীৱনত সফলতাৰ ৰাস্তাটো আপোনাৰ বেছি দিন আৰু নাই। গতিকে যদি সমালোচনা নকৰে,
আপোনাৰ কামটোত তেতিয়া সেই কাম কৰি কোনো লাভ নাই। সেই কামৰ ভেলুলেছ কাম। যদি আপোনাৰ কামটোত মানুহে সমালোচনা কৰি আছে তেতিয়া ভাবিব যে জীৱনত আপোনাৰ সফলতাৰ ৰাস্তাটো আহি আছে, কাষ চাপি আছে। গতিকে এইখিনি সময় মই কেনেকৈ পাৰ কৰিম, তাক লৈ মজবুত হৈ লওক, তাক লৈ একেবাৰে মজবুত হৈ থাকক। একো নাই, সমস্যা জীৱনত আহে। শিক্ষা মানে যে চাকৰি, গভমেণ্ট জব এটা কোনো তাৰ সেইটো কথা নাই। চাকৰি শিক্ষা ভাল ডিগ্ৰীধাৰী মানুহ এজনে যে চাকৰি কৰিব লাগে তাত লিখা আছে নেকি? নাই। মনটো য'ত ভাল লাগে, যোনটো মাইণ্ডটো স্বাধীন, পৰাধীন হৈ জীৱনটো কতে লাভ নাই। স্বাধীন। আজি মোৰ ইচ্ছা নাই কাম কৰিব, মই ঘুমাই থাকিম ঘৰত, এইটো মটিভেট লৈ থাক। আজি মোৰ ইচ্ছা নাই, আজি বৰষুণ দি আছে, আজি মই ক'তো নাযাওঁ, আজি ঘৰত ঘুমাম, আজি মই মাইণ্ডটো ফ্ৰেছ কৰিম, ভাল কিতাপ পঢ়িম, ভাল এটা থিয়ৰী বা ভাল এটা টপিকৰ বিষয়ে মই জানিব চেষ্টা কৰিম। গতিকে শাস্ত্ৰৰ জ্ঞান মানুহক এই কাৰণে প্ৰয়োজন যে সমস্যাৰ পৰা কেনেকৈ সমাধান হ'ব, সমস্যাৰ পৰা কেনেকৈ সমাধান পাব পাৰি, তাৰ কাৰণে মানুহৰ শাস্ত্ৰ, গীতা ভাগৱতৰ জ্ঞান এই কাৰণে প্ৰয়োজন। মানুহে ইগন'ৰ কৰে। গতিকে পঢ়ি কি হ'ব? গতিকে পঢ়ি লাভ আছে কাৰণে আমাক লিখি থৈ গৈছে। গতিকে সমস্যাৰ পৰা কেনেকৈ সমাধান পাব, আপুনি বেয়া পৰিস্থিতিত আপুনি কেনেকৈ জীৱনটো পাৰ কৰিব, এটা সময়, এটা পল, এটা ক্ষণ, গতিকে সেইবিলাক উল্লেখ থাকে। গতিকে ভালদৰে থাকক। গতিকে যদি বিফল হৈ আছে আপুনি, তেতিয়াহ'লে বহি নাথাকিব, মানুহে বেয়া পাওক, আপুনি খালি পৰিস্থিতিৰ লগত খাপ খুৱাই মিলি যাওকচোন টাইমখিনি। গতিকে এটা সময়ত পৰিস্থিতিয়ে নিজে আপোনাক ক'ব, হাইৰ মানি যাব লাগিব পৰিস্থিতি। গতিকে থেংক ইউ। যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।